Good morning everyone. আপোনালোক সকলোকে JOYSHREE'S কিচেন এণ্ড ব্লগ চেনেললৈ স্বাগতম জনাইছো। আজি শনিবাৰ আৰু 10 ছেপ্টেম্বৰ আৰু আজি মোৰ বাৰ্থডে, গতিকে আজি দিনত আপোনালোক কি কৰো, কেনেদৰে সেলিব্ৰেট কৰো আপোনালোক দেখাম। গতিকে আপোনালোকে ভিডিঅটো চাই থাকিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ আহিবলগীয়া দিনবোৰ সদায় সুখৰ হওক। গতিকে চাই থাকক ভিডিঅটো। এখন কেৰাহীত তেল দিছো। তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত অলপমান চেনি দিছো আৰু ইয়াত 4টা তেজপাত দিম। এতিয়া ইয়াত পিঁয়াজখিনি দি দিছো। এতিয়া পিঁয়াজখিনি ভালদৰে ভাজি লৈছো। তাৰপিছত ইয়াত নহৰু অলপমান দি দিছো, নহৰু আদা সেইখিনি দি ভালদৰে ভাজি লৈছো। এতিয়া ইয়াত বিলাহীখিনি দি দিছো। এতিয়া বিলাহীখিনি ভালদৰে ভাজি লৈছো। এতিয়া ইয়াত হালধি দিছো, নিমখ দিছো। ইয়াত নিমখ দি ভালদৰে এইখিনি আকৌ ভাজি ল'ম। এতিয়া ইয়াত মছলা দিম। মিট মছলা দিছো, কাশ্মীৰী ৰেড চিলি দিছো, ৰেড চিলি পাউডাৰ দিছো। সিমানেই দিছো আৰু বেছি মছলা দিয়া নাই। এতিয়া এইখিনি ভালদৰে ভাজি লৈছো। এতিয়া ইয়াত মাংসখিনি দি দিছো। আৰু এতিয়া সেইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া ইয়াত আগতে ৰাখি থোৱা পিঁয়াজ আৰু আদা নহৰুখিনি দি দিছো। এতিয়া এইখিনি আকৌ ভালদৰে মিক্স কৰি ল'ম। এইদৰে অলপ সময় ভাজি থাকিম। এতিয়া আনফালে এখন কেৰাহীত অলপমান পানী দিছো, তাত গাখীৰ 1 লিটাৰ দিছো। এতিয়া গেছটো জ্বলাই ল'ম। গাখীৰখিনি উতলি অহাত ইয়াত তেজপাত দিছো, ইলাচি দিছো। এতিয়া এইখিনি ভালদৰে উতলাই ল'ম। এতিয়া এই মাংসখিনি সিজাত তাত এতিয়া কেপচিকাম দিছো। এতিয়া কেপচিকাম দি আকৌ এইখিনি ভালদৰে লৰাই অলপ সময় সিজিবলৈ দিম। সিজাৰ পিছত মাংসখিনি ৰেডি হৈয়ে যাব। এতিয়া পুনৰ আকৌ ক্ষীৰখিনি ওচৰলৈ আহিছো। এতিয়া এইখিনি উতলি গৈছে। ভালদৰে লৰাই থাকিব লাগিব, নহ'লে লাগি ধৰিব গাখীৰখিনি। এতিয়া ইয়াত
কাজু আৰু খিচমিচখিনি দি দিম। এতিয়া ইয়াত চাউলখিনি দি দিছোঁ। এতিয়া ভালদৰে এইখিনি লৰাই থাকিব লাগিব। কম জুইত লাহে লাহে লৰাই এইখিনি সিজিব দিব লাগিব। এতিয়া ইয়াত চেনি যোগ কৰিছোঁ। চেনি 1 কাপ দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি ল'ব, কম বেছি কৰি ল'ব। এতিয়া আকৌ এইখিনি ভালদৰে মিক্স কৰি অলপ সময় উতলাই লৈছোঁ। এয়া আমাৰ ক্ষীৰ ৰেডি হৈ গৈছে আৰু এতিয়া ইয়াত কেশৰ দিম। কেশৰ দিলে খাবলৈ বহুত ভাল হয়। মই কেশৰখিনি আগতে গৰম গাখীৰত দি পেলাই থৈ দিছিলোঁ। এয়া এতিয়া দি দিছোঁ। এইখিনিতে ভালদৰে লৰাই ল'ম। আমাৰ ক্ষীৰ ৰেডি হ'লেই। এতিয়া আমাৰ খানা বনাই হৈ গ'ল। বেছি আইটেম নাই, কেইটামান কৰিছোঁ। ডেক'ৰেশ্যন কৰি আছিলে, বেলুন ফুটাই দিছে একেবাৰে। আৰু আপোনালোকে চাই থাকক। আজি খানাত আছিলে পোলাও, ভাত, পনীৰ, দাংবডি ভাজি, মাংস আৰু ক্ষীৰ আৰু মিঠাই। সিমানেই আছিলে। ইভিনিং এভৰিৱান। এতিয়া সন্ধিয়াই হ'ল আৰু অথনি খাই বৈ ৰেষ্ট ল'লোঁ অলপ। আৰু এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। আৰু আজি বাৰ্থডে ইমানো বেছি স্পেচিয়েলকৈ পতা নাছিলোঁ। অকল ওচৰৰ বুলি নহয়, ঘৰৰে আৰু সৰু সৰু ল'ৰা ছোৱালী কেইটামান মাতিলোঁ, সিমানেই। তাতকৈ বেছি একো কৰা নহ'লে। এই ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আৰু যদি আমাৰ চেনেল নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো টিপি দিব। তেন্তে আজিলৈ বাই বাই।